হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম দ্বাদশ শ্ৰেণী অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ MIL ছাবজেক্ট আছামিজ চিলেবাছৰ বিষয়ে। ইয়াত জানিম হায়াৰ ছেকেণ্ডেৰী 2026ত আছামিজৰ যিটো এক্সাম হ'ব তাত কোনকেইটা চেপ্টাৰ আহিব আৰু ক'ৰ পৰা কিমান মাৰ্কছ আহিব তাৰ বিষয়ে জানিম। আছামিজ এক্সামটো 100 মাৰ্কছৰ হয় আৰু ইয়াত 3 ঘণ্টা সময় থাকে। আছামিজ এক্সামত কোনো প্ৰেক্টিকেল মাৰ্কছ নাথাকে। ইউনিট 1ত আছে প্ৰ'জ, ইয়াৰ পৰা 35 মাৰ্কছ আহিব। ইউনিট 2ত আছে পয়েট্ৰি, ইয়াৰ পৰা 25 মাৰ্কছ আহিব। ইউনিট 3ত A আৰু B আছে, এটো হ'ল এডোলেসেন্স এডুকেশ্যন, বিটো হ'ল ভেলু এডুকেশ্যন, ইয়াৰ পৰা 10 মাৰ্কছ আহিব। ইউনিট 4টো হ'ল গ্ৰামাৰ সেকশন, ইয়াৰ পৰা 20 মাৰ্কছ আহিব। ইউনিট 5টো হ'ল এছে ৰাইটিং, ইয়াৰ পৰা 10 মাৰ্কছ আহিব, টোটাল 100 মাৰ্কছ। ইউনিট 1ত আছে মোৰ মাতৃমুখ দৰ্শন, মগনিয়াৰ, আনন্দৰাম বৰুৱা, হস্তিবিদ্যাৰ প্ৰতি, ভাৰতীয় আদৰ্শত বৈৰাগ্য, স্মৃতি, অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ। ইউনিট 2 পয়েট্ৰি, ইয়াৰ পৰা 25 মাৰ্কছ আহিব। ইয়াত চেপ্টাৰটো হ'ল বৰগীত, বিশ্ব খনিকৰ মিলন, জনতাৰ আহ্বান, কাঠমিস্ত্ৰীৰ ঘৰ, আগুনৰ কুঁৱলী, উভতি নহাৰ কবিতা, কৰুণতম। ইউনিট 3ত দুটা আছে মূল্যবোধ শিক্ষা আৰু কৈশোৰকালৰ ইয়াৰ উপযোগী শিক্ষা, ইয়াৰ পৰা 10 মাৰ্কছ আহিব। ইউনিট 4টো হ'ল গ্ৰামাৰ, ইয়াৰ পৰা 20 মাৰ্কছ আহিব। গ্ৰামাৰখিনি জানি লোৱা। অসমীয়া ভাষাৰ ব্যাকৰণ, বিভক্তি, বিভক্তি কি আহিব, ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি। প্ৰত্যয় আহিব, প্ৰত্যয় কি আহিব, কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয় আৰু জতুৱাঠাঁচ আহিব। ইউনিট 4টো হ'ল ৰচনা, 10 মাৰ্কছৰ আহিব। আৰু ৰচনা কি বিষয়ৰ ওপৰত আহিব ইয়াত দিয়া আছে। সাহিত্য সংস্কৃতি সম্পৰ্কীয়, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্পৰ্কীয়, সামাজিক আৰু প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কীয়, কৃষি আৰু অৰ্থনীতি সম্পৰ্কীয়, ক্ৰীড়া সম্পৰ্কীয় আৰু ভ্ৰমণ সম্পৰ্কীয়। আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি এই ভিডিঅ'ৰ পৰা তোমালোকৰ অলপ হেল্প হৈ থাকে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা, যাতে আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ধন্যবাদ।